নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল অসমীয়া শিক্ষামূলক ইউটিউব চেনেল আপোনালোক সকলোকে স্বাগতম জনাইছো এমপ্লয়াৰ্ছ ষ্টেট ইন্স্যুৰেন্স কৰ্পোৰেচনত চমুকৈ ESIC 2018 বৰ্ষৰ বাবে বিভিন্ন পদ খালী হৈছে পদসমূহ হৈছে সোশিয়েল সিকিউৰিটি অফিচাৰ মেনেজাৰ গ্ৰেড 2 আৰু সুপাৰিনটেণ্ডেণ্টৰ পোষ্ট সুপাৰিনটেণ্ডেণ্টৰ পোষ্ট ইয়াৰ বাবে 539 পদ খালী হৈছে Employers State Insurance Corporation চমুকৈ ESIC ইয়াৰ বাবে লাষ্ট ডেট অৰ্থাৎ অন্তিম তাৰিখ হৈছে 5/10/2018 অৰ্থাৎ 5 অক্টোবৰ 2018 নিয়ম দা পোষ্ট হৈছে সোশিয়েল সিকিউৰিটি অফিচাৰ অথবা মেনেজাৰ গ্ৰেড 2 আৰু সুপাৰিনটেণ্ডেণ্টৰ পোষ্ট খালী হৈছে নম্বৰ পোষ্ট হৈছে 539 পদ ইয়াৰ বাবে আনৰিজাৰ্ভ আছে 294 পদ OBC ৰ বাবে 141 পদ SC ৰ বাবে 82 পদ ST ৰ বাবে 22 পদ ফিজিক্যালি হ্যান্ডিক্যাপৰ বাবে 19 পদ আৰু এক্স সাৰ্ভিসমেনৰ বাবে 49 পদ সংৰক্ষিত হৈ আছে এই অৰ্থাৎ দৰমহা নিয়োগ হৈছে 44900 টকাৰ পৰা 1,42,400 টকালৈকে এই অৰ্থাৎ বয়সৰ ক্ষেত্ৰত কোৱা হৈছে যে 21 বছৰৰ পৰা 27 বছৰৰ ভিতৰত যিকোনো প্ৰাৰ্থীয়ে এপ্লাই কৰিব পাৰিব প্ৰাৰ্থীজনৰ বয়স 5/10/2018 অৰ্থাৎ 5 অক্টোবৰ 2018 লৈকে 21 বছৰতকৈ কম হ'ব নোৱাৰিব আৰু 27 বছৰতকৈ বেছি হ'ব নোৱাৰিব অৱশ্যে এই ক্ষেত্ৰত SC ST OBC প্ৰাৰ্থীসকলে ভাৰত চৰকাৰ নিয়ম অনুসৰি বয়সৰ ক্ষেত্ৰত কিছু ৰেহাই পাব লগতে ফিজিক্যালি হ্যান্ডিক্যাপ আৰু এক্স সাৰ্ভিসমেনসকলেও বয়সৰ ক্ষেত্ৰত কিছু ৰেহাই পাব এডুকেশ্যন কোৱালিফিকেশ্যন যিকোনো গ্ৰেজুৱেট প্ৰাৰ্থীয়ে এপ্লাই কৰিব পাৰিব কিন্তু যিসকল কমাৰ্চ গ্ৰেজুৱেট অথবা ল গ্ৰেজুৱেট অথবা মেনেজমেণ্টৰ হয় তেওঁলোকক প্ৰিফাৰেন্স দিয়া হ'ব অৰ্থাৎ অগ্ৰাধিকাৰ দিয়া হ'ব আৰু লগতে কম্পিউটাৰ নলেজ থাকিব লাগিব প্ৰাৰ্থীসকলৰ এক্সপিৰিয়েন্স 3 বছৰ গভৰ্ণমেণ্ট সেক্টৰত কাম কৰাৰ অভিজ্ঞতা থাকিব লাগিব প্ৰাৰ্থীসকলৰ এপ্লিকেশ্যন ফিজ জেনেৰেল প্ৰাৰ্থী OBC আৰু MOBC সকলৰ বাবে 500 টকাকৈ পে কৰিব লাগিব অনলাইন যোগে আৰু বাকি যিসকল প্ৰাৰ্থী আছে SC ST ফিজিক্যালি হ্যান্ডিক্যাপ আৰু ডিপাৰ্টমেণ্টেল কেণ্ডিডেট ফিমেল কেণ্ডিডেট আৰু এক্স সাৰ্ভিসমেন ইসকলে 250 টকাকৈ পে কৰিলেই হ'ব হাউ টু এপ্লাই কেনেদৰে এপ্লাই কৰিব আপুনি তেওঁলোকৰ অফিচিয়েল ৱেবছাইটত গৈ পেলাই অনলাইন যোগে এপ্লাই কৰিব পাৰিব 5/10/2018 অৰ্থাৎ 5 অক্টোবৰ 2000 ভিতৰত এপ্লাই কৰিব লাগিব অনলাইন যোগে তেওঁলোকৰ অফিচিয়েল ৱেবছাইটটো হৈছে www.esic.nic.in এটো হৈছে তেওঁলোকৰ অফিচিয়েল ৱেবছাইট এই ৱেবছাইটটোৰ লিংক আমি ভিডিঅ'টো ডেসক্ৰিপচনত দি দিম তাৰ পৰা আপুনি গৈ পেলাই পুনে এপ্লাই কৰিব পাৰিব আৰু যেটো অফিচিয়েল এডভাৰটাইজমেন্ট তেনেকৈ প্ৰকাশ কৰিছিল তাৰ লিংক আমি ভিডিঅ'টো ডেসক্ৰিপচনত দি দিম এতিয়া আমি আপোনালোকক দেখুৱাই দিছো তেনেকৈ অফিচিয়েল এডভাৰটাইজমেন্টটো এটো হৈছে তেওঁলোকৰ অফিচিয়েল এডভাৰটাইজমেন্টটো ইয়াৰ লিংক আমি ভিডিঅ'ৰ ডেসক্ৰিপচনত দিম তাৰ পৰা আপুনি গৈ পেলাই পুনে এটো চাই ল'ব পাৰিব তেন্তে প্ৰিয় বন্ধু বান্ধৱীসকল আজিলৈ এই ভিডিঅ'টো ইমানেই ভিডিঅ'টো চাই যদি ভাল পালে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব লগতে এনে ধৰণৰ ভিডিঅ'সমূহ চাই থাকিবৰ বাবে আমাৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি লওক ধন্যবাদ জয় অসম